নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ নিৰামিষভাৱে বনোৱা পটলৰ এবিধ ৰেচিপি। এতিয়া যিহেতু শাওণ মাহ চলি আছে, শাওণ মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰি আছোঁ আৰু বহুতেই এই শাওণ মাহত নিৰামিষ আহাৰেই গ্ৰহণ কৰে। সেয়েহে মই এই ৰেচিপিটো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। পটলৰ বাকলি গুচাই এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ভালদৰে এইখিনি ধুই লৈছোঁ। এয়া 4-5 টুকুৰা লৈছোঁ কাজু আৰু সৰু চামুচেৰে 2 চামুচ পস্ত। এয়া কাজু পস্তখিনি মিহিকৈ পিচি ল'লোঁ। এতিয়া কেৰাহী গৰম হোৱাৰ পিছত মিঠাতেল দিছোঁ অলপমান। তেল গৰম হৈ আহিলে পটলখিনি দি দিম। তেল গৰম হৈ আহিছে আৰু এতিয়া পটলখিনি ভাজি লৈছোঁ। একেবাৰে চিম্পুলভাৱে বনাইছোঁ। আচলতে বহুতে বহুত ধৰণে বনায়, বহুতে মোৰ ষ্টাইলত মই যেনেদৰে বনালোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। একেবাৰে চিম্পুল হয় আৰু সময়ো বেছি নালাগে, কম সময়তে বনাই খাব পাৰি। আন্দাজমতে নিমখ দিছোঁ, লৰাই দিছোঁ এইখিনি। এতিয়া দিছোঁ হালধি গুড়ি। এতিয়া এইখিনি ভালদৰে লৰাই 5 মিনিটমান ভাজিব লাগিব। 5 মিনিটমান কম জুইত ভজাৰ পিছত এনেকুৱা হৈ আহিছে। এতিয়া কাজু আৰু পস্ত যিখিনি পিচি লৈছোঁ সেইখিনি দি দিছোঁ। এইখিনি দিয়াৰ পিছত আকৌ 2 মিনিটমান কম জুইত ভাজিব লাগিব। এতিয়া ইয়াতে পিচি লোৱা কাজু আৰু পস্তৰ বাতিটো ধুই পানীখিনি দি দিছোঁ। পানী শুকাই যোৱাৰ পিছত ইয়াতে আৰু অলপমান পানী দি দিছোঁ। পানী দিয়াৰ পিছতে গেছৰ জুই বঢ়াই দি উতল আহিব দিব লাগিব আৰু যেতিয়া পানী কমি থপথপীয়া হ'ব তেতিয়া এইখিনি নমাই থ'ব। এয়া আঞ্জা ৰেডি। গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ আহিম নতুন ভিডিঅ'ৰ সৈতে। বাই।